दिनै दुलाराय बर' फरायसा आफादा बनजार रेलिखौ आसामनि गुबुन गुबुन जिल्लायाव लानाय जादों आरो गुबुन गुबुन जिल्लायाव लानाय बायदिनो दिनै सनितपुर जिल्ला दुलाराय बर' फरायसा आफाद बनजार रेलिखौ दिनै दिकियाजुलिनि बे टाउनाव गय स्कुलनिफ्राय जागायनानै सार्केल अफिसनि लांगोनासिम बे समाव रेलि खुंनानै जों फैबाय जे बेयो जाबाय बिटिआर गोदाननि गासैबो गथ'फोरखौ आबुङै मावफुंनांगौखौ बिथा खालामनानै दिनै बे रेलिखौ आसाम नाङै लानाय जादों दा बेजों लोगोसे गासै मोनदाइन दफाफोरखौ लानानै दिनै हाबाफारिखौ लानाय जादों बे मोनदाइन दफाफोरनि गेजेराव से नाम्बारावनो जाबाय सनितपुर आरो बिश्वनाथ जिल्लानि जि बर' गामिफोरखौ सोसननांगौ बर' गामिफोरखौ जेरैखि जाया फैबाय थानाय खम समनि गेजेराव जेरैखि जाया बेखौ माने माबा सोसननांगौ गुबुन मोनसेया जाबाय बिटिआर से बायदि जे बिकेडाब्लिउसिनि जे संबिधानारि जे मोनसे मर्यादा होनांगौ आरो बेजों लोगोसे गामिफोरखौ खुंनायजों लोगोसे डेलिमिटेसन खालामनानै बेयाव फारागथि खालामनांगौ आरो बेजों लोगोसे बिटिआर गोदान भारत संबिधान बायदियै आसाम आरो आसामाव रायजो जानाय बर' आरो ट्राइबेलफ्रा जि थांनाय गोलाव समनिफ्राय रायजो जानानै दङ बे रायजो जानायखौ फरेस्ट बिलानाय 2006 नि गेजेरजों जेरैखि जाया बेखौ हारि मोनथायखौ होजोबनांगौ गुबुन मोनसेया जाहैबाय बिटिआर गोदाननि 6 दशकनि बायदियै थानाय गोलाव समनिफ्राय कार्बि आंलंआव रायजो जानाय बर' आरो कसारिफोरखौ गाहायै बर'फोरखौ हाजारि मोनथाय होनांगौ गुबुन मोनसेया जाहैबाय एनडिपिनि जि दासिमबो केसा दंबाय थायो जि एनडिपिनि केसखौ जेरैखि जाया डिजल्भ खालामनानै जि जेलाव थानाय एनडिपि जेलाव बिथांमोनखौ जेरैखि जाया रिलिज खालामनांगौ आरो बेजों लोगोसे बिटिआर गोदाननि जि मोनसे 10.2 से बायदियै जि स्पेशल पैकेजनि गेजेराव 1500 करोड़ टाका हरनांगौ बेखौ जेरैखि जाया रिलिज खालामनांगौ दा बेखौ लानानै दिनैनि बे बनजारिखौ लानाय जादों निश्चय আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশত শোণিতপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা আজি এই সমদল ল'বলৈ বাধ্য হৈছোঁ কাৰণ যোৱা 2020 27 জানুৱাৰীত যি বড়ো তৃতীয় চুক্তি হৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত তো এই সময়ত যি আণ্ডাৰগ্ৰাউণ্ডত থকা এক্স এনডিপি বিলাক জংঘলত আছিলে তেখেতসকলৰ মূল গতিলৈ ঘূৰি আহিছে কাৰণ একমাত্ৰ কি শান্তি চুক্তি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত বড়ো চুক্তি হৈছে তো এই চুক্তিৰ দ্বাৰা এক্স এনডিপি বিলাক এক গ্ৰেচিয়া আৰু তেখেতৰ ৰিহেবিলিটেশ্যন পাব লাগে আৰু তেখেতৰ যি কৰ্মকৰ্তা যিসকল তেখেতসকলে যি পাৰামিলিটাৰী চাকৰি বা কিবা এটা স্বাৱলম্বী হোৱাৰ বাবে যি সুবিধা পাব লাগে তো আজি আৰু যি বিটিআৰ চুক্তিৰ দ্বাৰা যি আমাৰ চুক্তি ৰূপায়ণ হ'ব লাগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বহুত কথা দিছে তথাপিও আজিলৈকে কোনো চুক্তি ৰূপায়ণ কৰাটো আমি দেখিবলৈ পোৱা নাই যোৱা 5 বছৰ আমি অপেক্ষা কৰিছিলোঁ আৰু মাজত যি লোকসভা যি পাৰ্লিয়ামেণ্ট ইলেকশ্যন তাৰ আগে আগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কথা দিছিলে অমিত শ্বাহ ডাঙৰীয়াই কথা দিছিলে যে পাৰ্লিয়ামেণ্টৰ আগে আগে আমাৰ বিটিআৰ চুক্তিৰ যি দফা এইবিলাক ৰূপায়ণ 100% কৰিব কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই তো আমি আশা ৰাখিছোঁ যে 5 বছৰ উকলি যোৱাৰ পিছত আমাৰ যি বড়ো শান্তি চুক্তি সেই শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত যাতে 100% ৰূপায়ণ কৰে তো যি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যি গাঁও অন্তৰ্ভুক্ত হ'ব লাগে আজিলৈকে এই গাঁও অন্তৰ্ভুক্ত হোৱাটো আমি দেখিবলৈ পোৱা নাই যি 60টা গাঁও অন্তৰ্ভুক্ত কৰি পেলাই সামৰণি মাৰিবলৈ যি অসম চৰকাৰ বা ভাৰত চৰকাৰে চেষ্টা কৰিছে এইটো আমি মানি লোৱা হোৱা নাই বা আমাৰ শোণিতপুৰ জিলাত 11 বহুত 700-800 গাঁও আছে এই 700-800 গাঁৱৰ মাজত 60টা গাঁও সোমোৱাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু যি ফৰেষ্ট ৰাইট এক্ট 2006 আইনৰ জৰিয়তে যি মাটি পাট্টা প্ৰদান কৰিব লাগে তো আজিলৈকে আমাৰ শোণিতপুৰ জিলাত 8,000তকৈ অধিক এতিয়াও মানে ক্লাইমেন্টছ আজিলৈকে পাবলৈ বাকী আছে তো আজিলৈকে এইবিলাক মাটি পাট্টা দিবলৈ সক্ষম হোৱা নাই তো বিটিআৰ চুক্তিৰ দ্বাৰা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগে আৰু যি প্ৰভিন্সিয়েল স্কুল প্ৰাধিকৰণ হ'ব লাগে আজিলৈকে শোণিতপুৰ জিলাত 13টা হাইস্কুল আছে আজিলৈকে শোণিতপুৰ জিলাত হোৱা নাই বা অসমত 400-500কৈ ওপৰত বড়ো মিডিয়ামৰ স্কুল ভেঞ্চাৰ হৈ আছে আজিলৈকে এই বিটিআৰ চুক্তিৰ দ্বাৰা 6.3 যি দফা এই দফাৰ দ্বাৰা যি বড়ো মিডিয়াম ভেঞ্চাৰ স্কুলটো প্ৰাধিকৰণ কৰিব লাগিছিলে কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই কি অসম চৰকাৰে 10টা কলেজ প্ৰভিন্সিয়েলাইজ কৰি পেলাই সামৰণি মাৰিবলৈ চেষ্টা কৰাটো আমি দেখিছোঁ তো আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ তৰফৰ পৰাও আমি দাবী জনাইছোঁ যে অতি সোনকালে বিটিআৰ চুক্তি ৰূপায়ণ কৰাটো গুৰুত্ব দিয়ে যাতে আৰু আহি থকা সময়ত যাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ বড়ো শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত আমাৰ 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ কাৰণ বিটিআৰ চুক্তিৰ দ্বাৰা যি বিকেডাব্লিউচি আউটসাইড বিটিচি যি বিকেডাব্লিউচি গঠন কৰিছিলে কিন্তু বিকেডাব্লিউচি গঠন কৰাৰ
কোনো আজি আমি গুৰুত্ব দিয়াটো আমি দেখিবলৈ পোৱা নাই, কাৰণ BKWCত আজিলৈকে কোনো গাঁও নটিফিকেশ্যন হোৱা নাই, আজিলৈকে কোনো সীমা নিৰ্ধাৰিত হোৱাটো আমি দেখিবলৈ পোৱা নাই। তাৰে ইণ্টাৰিম গভৰ্ণমেণ্ট তেখেতসকলক চলাবলৈ দি পেলাই আজি কি ধৰণৰ কেনেকুৱা পৰ্যায়ত BKWCটো আগবাঢ়ি নিবলৈ চেষ্টা কৰিছে এইটো আমি বুজিবলৈ পোৱা নাই। আৰু আমাৰ যি কণ্টিনিউৱাছলি যি 3.1 দফাৰ দ্বাৰা যি বড়োলেণ্ডত আৰু বড়ো গাঁও অন্তৰ্ভুক্ত ট্ৰাইবেল গাঁও অন্তৰ্ভুক্ত কৰাৰ যি কথা 3.1 দফা এইটো আমি 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছো, কাৰণ আমি সকলো এই আন্দোলনত আমি ভাগ লৈছিলো আৰু এই আন্দোলনৰ দ্বাৰা আমাৰ বড়ো জাতীয় উন্নয়নটো আমি বিচাৰিছো।